নমস্কাৰ আশা কৰিছোঁ তোমালোক আটাই ভালে আছা মই ইয়াৰ আগৰ ভিডিঅ'ত হিন্দী বৰ্ণমালাৰ স্বৰবৰ্ণখিনি অৰ্থাৎ স্বৰমালাখিনি আলোচনা কৰিছিলোঁ আজি আমি ব্যঞ্জন বৰ্ণখিনি আলোচনা কৰিম ব্যঞ্জন বৰ্ণৰ আজি ইয়াতে মই মাত্ৰ 25টা বৰ্ণহে আলোচনা কৰিম তোমালোকে মই যেতিয়া উচ্চাৰণ কৰিম মনোযোগেৰে শুনিবা স্বৰবৰ্ণৰ বেলিকা যেনেকৈ অসমীয়া আৰু হিন্দীৰ মাজত উচ্চাৰণৰ ডিফাৰেঞ্চ আছিল ঠিক তেনেকৈ ব্যঞ্জন বৰ্ণৰ ক্ষেত্ৰতো কি হৈছে সকলোবোৰ বৰ্ণ অসমীয়াৰ দৰে উচ্চাৰণ নহয় কিছু কিছু বৰ্ণ আছে যিবোৰ উচ্চাৰণ অসমীয়াতকৈ কিছু পৃথক গতিকে সেইখিনি মনোযোগেৰে শুনিবা মই উচ্চাৰণ কৰাই দিছোঁ শুনি যোৱা क ख ग घ अंग च छ ज झ न्य ट ठ ड ठ र त थ द ध न प फ ब ভ ম ইয়াত এই 25টা বৰ্ণৰ উচ্চাৰণ মই কৰাই দিলোঁ এই 25টা বৰ্ণৰ ভিতৰত ইয়াতে 3টা বৰ্ণৰ উচ্চাৰণ তোমালোকে অসমীয়াতকৈ কিছু বেলেগ ধৰণে পাইছা সেইখিনি মন কৰিছানে মই আকৌ এবাৰ কৰাই দিছোঁ ভালকৈ মনোযোগ দিবা ক খ গ ঘ অং চ छ ज छ न्य ट ठ ड ढ र त थ द ध न प फ ब ভ ম তোমালোকে যোৱা এই বৰ্ণটোক অসমীয়া ব্যঞ্জন বৰ্ণ যেতিয়া পঢ়িছিলা তেতিয়া এটো উৱা বুলি কৈছিলা কিন্তু ইয়াতে উৱা নহয় এটো অংগ মানে গড় উচ্চাৰণটো হালকাকে অংগ এনেকুৱা উচ্চাৰণ হ'ব আৰু এটো বৰ্ণ তোমালোকে অসমীয়া কৰোঁতে কি বুলি উচ্চাৰণ কৰিছিলা ইয় কিন্তু ইয়াতে ইয় নহয় ইয়াৰ উচ্চাৰণটো হৈছে নিয় এই বৰ্ণটো যে আছে এই বৰ্ণটো অসমীয়াত উচ্চাৰণ কৰাৰ সময়ত তোমালোকে মূৰ্ধন্য বুলি কৈছিলা কিন্তু হিন্দীত মূৰ্ধন্য নহয় এই বৰ্ণটোৰ উচ্চাৰণ হৈছে ৰ হিন্দীত ন উচ্চাৰণ কেৱল এটাই বৰ্ণ আছে সেইটো হৈছে যিটো আমি অসমীয়াত দন্ত ন বুলি কৈছিলোঁ সেইটোহে হিন্দীত ন বুলি উচ্চাৰণ হয় বাকী আখৰবিলাকৰ উচ্চাৰণ প্ৰায় একেই আছে আৰু এই ব্যঞ্জন বৰ্ণতে আৰু কিছুমান বৰ্ণ বাকী আছে সেইখিনি মই পিছৰ ভিডিঅ'ত আলোচনা কৰিম তোমালোকে আজিলৈকে এই বৰ্ণকেইটা ভালকে মনোযোগ দি উচ্চাৰণ কৰিব পাৰা নে নাই চাবা এবাৰ ভিডিঅ'টো ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিব লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব